Welcome back to my YouTube channel. আজি বহুত দিনৰ পাছত ভিডিও এটা লৈ আহিছো বহুত দিন ভিডিও দিব পৰা নাই ডিউটিৰ কাৰণে ঘৰত তেনেকৈ থকাই নহয় তো কি কৰিম কটো ফুৰিবলৈ যাব পৰা নাই ব্লগ দিবৰ বাবে সেই কাৰণে ভাবিছো যে আজি ঘৰতে আছো বিহু পালেহিয়ে আমি মঙ্গলবাৰলৈকে তো ঘৰলৈকে গুচিয়ে যাম ভাবিলো আজি সানডে ব্লগ এটাকে আৰম্ভ কৰি দিও ৰাতিপুৱাই কিনো কৰিম বিহুত এবাৰ কি কি কিনিলো তাকে দেখাম বুলি ভাবিছো তো বলক তেন্তে ভিডিওটো আৰম্ভ কৰো মইনো কি কি শপিং কৰিলো অনলাইন অফলাইন গুটেখিনি আপোনালোকক দেখাও অফলাইন শপিং একো নাই অফলাইন একো বজাৰ কৰা নাই অনলাইনে কৰিছো গুটেখিনি তো বলক তেন্তে ভিডিওটো আৰম্ভ কৰো আপোনালোকক কি কি কিনিলো সেইখিনিকে দেখাও যেজোৰ বিহু বুলি স্পেশালি লৈছিলো এজোৰ মিচিং কাপোৰ আছিল এজোৰ মই অনলাইনে লৈছিলো ফেসবুক লাইভ চাই পেলাই কাপোৰজোৰ মম লাগিছে বহুত আগতে এজোৰ ব্ল্যাক কালাৰ আছিল এজোৰ ৰেড কালাৰ হয় এবাৰ ৰেড কালাৰ পিন্ধিম বুলি ভাবিছো বিশেষ একো নাই মেখেলা চাদৰ তেনেকৈ লোৱা নাই কিন্তু এইখন এজোৰ লৈছো এনেকৈ দহি কৰা আছে দহি কৰিছে লগৰজনী ওচৰতে কৰিছো আৰু এইটো সেলফ বৰ্ডাৰ হয় পাৰিটো ভাবিছো আৰু এবাৰ এজোৰে বিহুত পিন্ধিম বুলি ৰেড কালাৰৰ ধৰিলো একেবাৰে ব্লাড ৰেড তো এজোৰ বিহুৰ কাৰণে ললো আৰু ইয়াৰ ব্লাউজ আছে এইটো বিশেষ একো নাই ব্লাউজটো হাততে পাৰি আছে আৰু মানে বাকি এইটো ব্ল্যাক পাইপিং দিয়া আছে তাৰ পাছত নেক্সট এটা ব্লাউজ চিলাইছিলো এই ব্লাউজটো কিহৰ লগত পিন্ধিম নাজানো কিন্তু পিন্ধিবলৈ চিলাই থৈ দিছো আৰু কাপোৰৰ লগত মিলাম বুলি তাৰ পাছত এখন চাদৰ লৈছো মুগাৰ মেখেলাৰ লগত লবলৈ এখনটো দহি কৰি দিয়া হৈছে দহি কৰি দিলে আৰু লগৰজনীৰ ওচৰতে সববিলাক কথা তাই কৰি দিয়ে এখন ৰেড কালাৰ চাদৰ তাৰ পাছত এই কাপোৰজোৰ গিফ্টতে পাইছিলো এইজোৰ ৰেডি কৰি ললো বাৰু পিন্ধিব ক'ত পিন্ধিম নাজানো কিন্তু ৰেডি কৰি থৈ দিছো এইজোৰটোতে ইয়াৰ মেখেলাখন ৰেড কালাৰ হয় ৰেড কালাৰ মেখেলা হয় ইয়াৰ ৰেড কালাৰ তাৰপাছত নেক্সট আহিলে এইখন মুগাৰ মেখেলা আছে নতুন হয় এখনো চিলাই কৰি থৈ দিছোঁ কিন্তু পিন্ধা নাই তেতিয়া আৰু ইয়াৰ তলত আৰু এটা আছে এইযোৰ ছেট হয় কমপ্লিট ছেট হয় ইয়াৰ চাদৰো আছে চাদৰখন দহি কৰা নাই কিন্তু মেখেলাখন চিলাই থৈ দিছোঁ আৰু দুখন মুগাৰ মেখেলা আছে এটা ছেট আৰু এখন চিংগল মুগাৰ মেখেলা পিন্ধা নাই তেতিয়া এইবাৰ বিহুত পিন্ধিম বুলি ভাবিছোঁ তাৰ পাছত অনলাইন মই বহুতকেইটা বস্তু কিনিছিলোঁ এইটো আছিলে মিছ'ৰ পৰা মিছ'ৰ এইটো ফ্ৰক আছিলে কিন্তু মই এইটো কুৰ্তিৰ দৰে পিন্ধিছোঁ খুব ধুনীয়া লাগে খুব ভাল হয় কটনৰ হয় গৰমত পিন্ধি ভাল লাগে বগাটোতো এনেও ভালেই লাগে আৰু ফিটাডাল আছে এইটো এছ চাইজ মাৰিছিলোঁ যদিও এম চাইজ আহিছে কিন্তু ফিটাডাল থকাৰ কাৰণে সুবিধা হৈছে এডজাষ্ট হৈ যায় আৰু ড্ৰেছটো তাৰ পাছত নেক্সট আৰু এটা কুৰ্তা ছেট অৰ্ডাৰ কৰিছিলোঁ এইটো কুৰ্তা ছেট হয় বহুত ধুনীয়া কটনৰ আৰু ডিজাইনটো মোৰ খুব বেছি ভাল লগা হয় এইটো ডিজাইনটো বহুত ধুনীয়া এইটো এই চাইনিজবিলাকে যে পিন্ধে ড্ৰেছৰ ডিঙিৰ ষ্টাইল চাইনিজ নে জাপানিজ কোনে সেইবিলাকৰ নিচিনা হয় খুব ধুনীয়া লাগিছে ড্ৰেছটো আৰু ইয়াৰ লগত পেণ্টটো আছে এয়াও বিহু বুলি লোৱাই নাই ভালকৈ চোৱাই নাই নিজেও আনি মেলি থৈ দিছোঁ আৰু এয়া এটা ড্ৰেছ আছে বিহু বুলি লোৱা হয় এইটো তাৰপাছত এটা টপ অৰ্ডাৰ কৰি থৈছিলোঁ এইটো একচুৱেলি মই কিহৰ লগত পিন্ধিম নাজানো দেই এনেকৈ টপটো মই নিপিন্ধো কিন্তু এইটো মেখেলা চাদৰ বা শাৰী ক'ৰবাত মিলাই পিন্ধিম বুলি ভাবি আনি থৈ দিছোঁ আৰু তাৰপাছত আছে বিহুৰ কাৰণে আৰু এটা বস্তু আনি থৈছোঁ এইটো ঘৰৰ কাৰণে কুশ্যন কভাৰ এইকেইটাও খুব মৰম লগা হয় কুশ্যন কভাৰ আপোনালোকে চাগে অনলাইনত দেখিয়ে আছে এইটো এনেকৈ 5টা আহিছে কুশ্যন কভাৰ এয়া এটা খুব ধুনীয়া এনেকৈ কৰি টোটেল 5টা ছেট আহিছে কুশ্যন কভাৰ এইটো খুব ধুনীয়া কুশ্যন কভাৰ হয় খুব মৰম লাগিছে আৰু এটা আছে খুব ধুনীয়া হয় কুশ্যন কভাৰকেইটা মৰম লগা তাৰপিছত আৰু
অনলাইন আৰু এটা বস্তু বহুত একদম ছেটিছফাই হৈ গৈছোঁ মই কিনি এই শাড়ীখন ইমান মৰম লাগে নহয় বৰ্ডাৰকেইটা বহুত ধুনীয়া মই একচুৱেলি এই ব্লাউজটো হোৱাইট কালাৰ এই শাড়ীখনৰ লগত পিন্ধিম বুলি আনি থৈ দিছোঁ নাজানো আৰু কি হয় পিন্ধিম কেতিয়া পিন্ধিম চিলোৱাই নাই একো কৰাই নাই ভালকৈ খোলাই নাছিলোঁ এয়া এখন শাড়ী খুব মৰম লগা শাড়ী হয় এখন বহুত ধুনীয়া আহিছে ছেটিছফাই মানে এই শাড়ীখন কিনি মই এখন 600 টকা নে কিমান লৈছিলে শাড়ীখন খুব ভাল লাগিছে আৰু এখন ষ্টল ভণ্টিয়ে গিফ্ট কৰিছে এখন আৰু এইটো এটা কুৰ্তি হয় এই কুৰ্তিটো ভণ্টিয়ে গিফ্ট কৰিছে তাই এইটো কুৰ্তিও ধুনীয়া লাগিছে কালাৰটো মই খুব বেছি ভাল পাইছোঁ তলতো ছাইডত এটা বৰ্ডাৰ দিয়া আছে তাৰপাছত নেক্সট আৰু এটা কুৰ্তি লৈছোঁ সেইটো কুৰ্তি হৈছে এইটো মই কিন্তু অফলাইন আনিছোঁ এইটোৱে যি অফলাইনত আনিছোঁ বাকী চব অনলাইন পাৰ্চেছ হয় এইবিলাক মোৰ এইটো এটা আছে এইখিনি মোৰ ভাগৰ কাপোৰখিনি দেখাইছোঁ আৰু আপোনালোকক আৰু এটা বস্তু আছে অফলাইন এই খাৰুপাটো মোক মই একচুৱেলি যাব পৰা নাই অফলাইন কিনিবৰ কাৰণে মোৰ ষ্টুডেণ্ট দুজনী ভণ্টি দুজনী আনি দিছে এই খাৰুপাত মোৰ ওচৰত নাছিলে এনেকুৱা খাৰু তো ভাবিলোঁ এযোৰ লৈ লওঁ বিহুলৈ পিন্ধিব লাগিব কাপোৰৰ লগত যিহেতু মেখেলা চাদৰ 2-3 দিনমানহে পিন্ধা হ'ব ইয়াত থাকিলে বিশেষ পিন্ধা নহয় হাজবেণ্ডৰ ঘৰত গ'লেহে পিন্ধিব লাগে মেখেলা চাদৰ তো সেইকাৰণে তাৰ লগত পিন্ধিবলৈ কাৰণে এই খাৰুপাত লৈ লৈছোঁ আৰু কি হয় নাজানো পিন্ধিম কেনেকৈ পিন্ধিম ক'ত পিন্ধিম কি কৰিম কিন্তু পিন্ধি মেলি থৈ দিছোঁ তো এয়াই আছিলে আৰু বাকী এই কাপোৰযোৰ বিহুৰ কাৰণে ৰেডি কৰি লৈছোঁ এই কাপোৰযোৰ পিন্ধিম বুলি ভাবিছোঁ বিহুতে ব্লাউজটো চিলাই কৰি হৈ গ'ল এইবাৰ এইটো এদিনো পিন্ধা নাই ব্লাউজটো এইযোৰ মিক্স পাট বুলি কিনিছিলোঁ নাজানো মিক্স পাতেই হয় নে কিয়ে হয় নিজেতো ভালদৰে চিনি নাপাওঁ কিন্তু এয়াযোৰ কাপোৰ ৰেডি কৰি লৈছোঁ আৰু বিহু বুলি পিন্ধিম বুলি তাকে কাপোৰ কেইযোৰ দেখালোঁ আপোনালোকক ছানডে বুলি আৰু এযোৰ কাপোৰ খুব ধুনীয়া নুনি কটনৰ কাপোৰ হয় এযোৰ এই কাপোৰযোৰ হোৱাইট দহি কৰি থৈছোঁ বিহুত পিন্ধিম বুলি ভাবিছোঁ ঘৰত গ'লে নিপিন্ধোঁ সেইখিনি তাততো মই সদায় মেখেলা চাদৰেই ব্যৱহাৰ কৰোঁ তো মেখেলা চাদৰখিনি মই তাৰ কাৰণে লৈছোঁ আৰু বাকী ড্ৰেছকেইটা ধৰক ইয়াত পিন্ধিবলৈ কাৰণে আৰু ডেইলি ইউজৰ কাৰণে দৰকাৰ হ'ব বাকী শাড়ীখন বাৰু কেতিয়াবা পাৰ্টি ৱেৰৰ কাৰণে আনিছোঁ ক'ৰবাত গ'লে পিন্ধিবলৈ কাৰণে শাড়ীখনো বিহুৰ কাৰণে লোৱা নাই সেইটো ভুল নবুজিব বিহুত কিয় শাড়ী কিনিছোঁ বুলি বিহুৰ কাৰণে শাড়ীখন একচুৱেলি মই ভাল লাগিছে কাৰণে কিনিছোঁ আৰু এটা বস্তু দেখাবলৈ আপোনালোকক পাহৰি গৈছিলোঁ আৰু কেইটামান বস্তু কিনিছোঁ সেইটো হৈছে এয়া জুৱেলাৰী ছেট কেইটামান কিনিছিলোঁ এইবোৰ নাজানো ভাল লাগিছে কাৰণে কিনি মেলি থৈ দিছোঁ আৰু কেতিয়া পিন্ধিম ক'ত পিন্ধিম কি কৰিম একো নাজানো এইটো এনেকৈ যে পিন্ধে ভাল লাগে দেখি সেইকাৰণে কিনি মেলি থৈ দিছোঁ ইয়াতো এয়াৰিংছো আছে ইয়াত এয়াৰিংছবিলাক খোলা নাই আৰু নুখুলো এইটো আৰু এটা জুৱেলাৰী কিনিছিলোঁ সেইটো এয়াও অনলাইনেই হয় অনলাইনত কিনিছোঁ কেতিয়াবা পিন্ধিম আগতে আনি মেলি থৈ দিছোঁ কেতিয়াবা পটককৈ দৰকাৰ হৈছিল তাৰপাছত ইয়াৰ ইয়েৰিংছটো খুব মৰম লগা হয় সেইটো পিন্ধিলে ভাল লাগিব ড্ৰেছৰ লগত এতিয়া ইমান বেছি ভাল লগা নাই বাৰু তো এইবোৰেই আছিলে আৰু বিহুৰ শ্বপিং চব অনলাইন অফলাইনটো একো নাই আনকি নিজৰ কাপোৰযোৰো অনলাইন হয় মেখেলা চাদৰযোৰো দোকানত যাবলৈ সময় নাই আৰু এটা বস্তু এইটো বেগ কিনিছিলোঁ এইটো মই মিছ'ৰ পৰা কিনিছোঁ বেগটো খুব ধুনীয়া হয় খালি এই চেইনডাল অলপমান পাতল হয় আৰু জোৰকৈ টানিলে ভাঙি যাব যেন এনেকুৱা লাগে বাকী বহুত জেগা আছে ইয়াত আৰু ফ্ৰণ্টৰ ছাইডতো এডাল চেইন আছে এতিয়া বিহুত ঘৰলৈ যাবলৈ কাপোৰ নিবলৈ লাগিব যে সেইকাৰণে এই বেগটো কিনিছোঁ আৰু এটা খুব ধুনীয়া বস্তু খুব ধুনীয়া বেগ কিনিছোঁ এইটো হৈছে এইটো বহুত বেছি মৰমৰ বেগ হয় এদিন লৈছোঁ নতুনকৈ বিহুৰ এই দুদিনৰ আগত আহিছে যোৱাকালি মই এই বেগটো লৈছোঁ আৰু বহুত বেছি
স্পেচ আছে ইয়াতে দুটা চেইন আছে আৰু দুটা ফ্ৰণ্টৰ চাইডত দুটা আছে আৰু বেক চাইডত এটা আছে তাৰপাছত ফ্ৰণ্টতো ইয়াতে আমি বস্তু যাব পাৰোঁ আৰু এই বেগটো মোৰ খুব বেছি মৰমৰ বেগ হয় খুব ধুনীয়া লাগে আপোনালোকক দেখালোঁ মই যিহেতু কি কিনিলোঁ তো কোনেও নাই কিনিব যে মই বহুদিন ভিডিঅ' দিব পৰা নাই কণ্টেণ্ট বিচাৰিও পোৱা নাই ওলাই যাব পৰা নাই তো কোনেও যাতে ভুল নুবুজে তো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ যে মই বিহুনো কি বজাৰ কৰিলোঁ কেনেকৈ বজাৰ কৰিলোঁ সময়ৰ অভাৱৰ বাবে গোটেইখিনি বস্তুৱে অনলাইন কিনিছোঁ তো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু ভিডিঅ'টোত লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব বস্তুবোৰনো কেনেকুৱা লাগিছে ভিডিঅ'টোনো কেনেকুৱা লাগিছে